অসম আৰক্ষীত ৪৫০০ নতুন নিযুক্তি হ'ব। পূৰ্বৰ তুলনাত থানাত আৰক্ষীৰ সংখ্যা বৃদ্ধি পাইছে। কনষ্টেবল চাকৰিত ভুৱা চাৰ্টিফিকেট সন্দৰ্ভতো মন্তব্য ডিজিপিৰ। যোগ্যসকলে চাকৰি পাব। যিসকলৰ চাৰ্টিফিকেট ভুৱা নহয় বুলি প্ৰমাণিত হ'ব তেওঁলোকেহে চাকৰি পাব। গতিকে আমাৰ মেন পাৱাৰ উই আৰ ভেৰি কমফৰ্টেবল নাও আফটাৰ উই হেভ ডান ৰিক্ৰুটমেণ্ট অফ 15,000 পিপল। তাৰে নিয়েৰলি 558জন ছাব ইন্সপেক্টৰ আমি ৰিক্ৰুট কৰিলোঁ। এতিয়া এনাডাৰ 300 ছাব ইন্সপেক্টৰ আমি ৰিক্ৰুটমেণ্টৰ প্ৰচেছত আছোঁ। অলপ দিনৰ ভিতৰতে ইনফেক্ট মে'ৰ 10 তাৰিখৰ ভিতৰত আমি ৰিজাল্ট দিম বুলি ভাবিছোঁ। টোটেল 4,500 প্লাছ আমি এডিশ্যনেল ৰিক্ৰুটমেণ্ট কৰিবলৈ গৈ আছোঁ। যিসকল এলিজিবল আৰু যিসকল চাৰ্টিফিকেট ভুৱা নহয় বুলি প্ৰমাণিত হৈছে তেওঁলোকে চাকৰিখিনি পাব। আৰু 414জনৰ 24জনৰ অলৰেডি গণ্ডগোল বুলি পোৱা হৈছে, এৰেষ্টো কৰা হৈছে। আৰু বাকী যিখিনি আছে এইটো নহয় যে সকলো এলিজিবল হয়। আমি এলিজিবল নন এলিজিবল চব পঠিয়াইছিলোঁ, খালি চাৰ্টিফিকেটটো ভুৱাবোৰ পঠিয়াই দিছিলোঁ। তাৰমানে ভুৱা বুলি যিটো আমাৰ সন্দেহ হৈছিলে।